বন্ধুসকল যেহেতু বতৰটো অলপ ঠাণ্ডা আৰু কিনকিনকে বৰষুণ দি আছে ভাবিলোঁ মই বনোৱা খিচিৰিৰ ৰেচিপিটো আজি শ্বেয়াৰ কৰোঁ নিশ্চয় আপোনালোকৰ চাই ভাল লাগিব আৰু প্ৰথমে মই মগু দাইল অলপ কেৰাহীত শুকানকৈ ভাজি ল'লোঁ আৰু ইয়াতে মই এতিয়া মগু দাইলৰ লগত মচুৰ দাইল আৰু চাউল অলপ মিক্স কৰিম আৰু চাউলটো মই জহা চাউল দিছোঁ আপোনালোকৰ ওচৰত যি চাউল থাকে ঘৰত খোৱা চাউল দিব পাৰে মই ওচৰত জহা চাউল আছে কাৰণে মই অলপ দি দিছোঁ আৰু বন্ধুসকল মই এতিয়া চাউল দাইলখিনি 2-3 বাৰ ভালকৈ ধুই কৰি ল'ম আৰু মই যেহেতু সবজি দি পেলাই বনাম তাৰ কাৰণে মোৰ ওচৰত যি সবজি আছিলে সেইখিনি কুটি কৰি ল'লোঁ আলুৰ বাকলি একদম গুচোৱা নাই ভাত কেৰেলা পটল আৰু ৰঙালাও কাটি কৰি ল'লোঁ আৰু এতিয়া মছলাত মই হালদি পাউডাৰ জিৰা পাউডাৰ নিমখ দিম বেলেগ মছলা ব্যৱহাৰ নকৰোঁ মই হালদি নিমখ অলপ দি পেলাই তেলতে অলপ হাফ ফ্ৰাই কৰি লৈছোঁ সবজিখিনি আৰু এতিয়া এই কেৰাহীতে মই মিঠাতেল অলপ দি পেলাই ফুৰণত 5 ফুৰণ শুকান জলকীয়া তেজপাত কেঁচা জলকীয়া আৰু ৰুকি থোৱা অলপ আদা ইয়াতে দি দিছোঁ আৰু ধুনীয়াকৈ ভাজি কৰি লৈ এতিয়া তিয়াই থোৱা মই যিখিনি দাইল আৰু চাউল আছে সেইখিনি দি পেলাই ধুনীয়াকৈ ভাজি কৰি ল'লোঁ আৰু এতিয়া ইয়াতে মছলাখিনি দি দিছোঁ জিৰা পাউডাৰ আৰু হালদি পাউডাৰ আৰু নিমখটো আপোনালোকে জোখমতে দিব আৰু মই যেহেতু সবজিখিনি ভাজোতে অলপ দিছিলোঁই এতিয়া কুহুমীয়া গৰম পানী অলপ দি দিছোঁ আৰু পানীখিনি কিন্তু জোখমতে মই এবাৰতে দিছোঁ আৰু এতিয়া ভাজি থোৱা সবজিখিনি ইয়াতে মিক্স কৰি লৈ মই ঢাকনা মাৰি অলপ টাইম সিজাম আৰু বন্ধুসকল মোৰ এয়া খিচিৰিখিনি প্ৰায় হৈয়ে গ'ল সবজিখিনিও ধুনীয়াকৈ সিজিলে আৰু এতিয়া মই ইয়াতে অলপ ঘিউ আৰু মিঠৈ দিম দি পেলাই গেছৰ সুইচটো অফ কৰি দিম বন্ধুসকল আপোনালোকে ঘিউৰ মানে থাকিলে দিব নহ'লে এইটো স্কিপ কৰি দিব আৰু মিঠৈৰ সলনি আপোনালোকে চেনি অলপ দিব পাৰে আৰু মিঠা অকণ হ'লে খিচিৰিখিনি খায়ো ভাল লাগে আৰু বন্ধুসকল আজি এই সহজ ৰেচিপিটো চাই কেনেকুৱা পালে ভাল লাগিলে লাইক এটা দিব আকৌ এনেকুৱা নতুন ৰেচিপি লৈ আপোনালোকক দেখাম আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ বাই বাই